So hello guys, welcome back to my YouTube channel আৰু আজি আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। চ' আজি ব্লগটো হৈছে এটা ইভেণ্টক লৈ পেলাই, মানে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এটা মজা ইভেণ্ট হৈছে। ইভেণ্টটোত দুজন ডাঙৰ ইউটিউবাৰ আহিছে। এজনটো BNF TV, তেওঁ হিন্দী ইউটিউবাৰ হয়। তেওঁ মুভি চুভিবিলাক ৰিভিউ কৰে, এনিমে ৰিভিউ কৰে। আৰু এজন হৈছে আমাৰ অসমৰে RG বাকেট লিষ্ট, সকলোৱে চাগে চিনি পায় RG বাকেটক। সি এনিমেশ্যন কৰে, মানে গড লেভেল এনিমেশ্যন কৰে মানুহটোৱে। আৰু চ' আজি সেই দুজন ইউটিউবাৰো আহিছে, প্লাছ বাকী যিমানখিনি ইভেণ্ট হ'ব সেইখিনি মানে এনিমেৰ ওপৰত। চ' আজি তাকে যাওঁ, গৈ পেলাই এনজয় কৰোঁগৈ। কছপ্লে কৰা গোটেই মানুহখিনি ইয়াতে আছে, যিমানে লাইক কছপ্লে কৰিছে গোটেইখিনি। এইটো মোৰ লগৰ আয়ু চেঞ্জমেনৰ কছপ্লে কৰিছে। মই লাষ্ট টাইম কৰিছিলোঁ, খালি এইবাৰ নকৰিলোঁ, সময় নহ'লে, মোৰ টাইম নহ'লে। আৰু এই দৰ্জাখনৰ বেক চাইডে বহি আছে BNF TV আৰু RG বাকেট লিষ্ট। মই মানে ঘপকৈ দেখি গ'লোঁ, নাৰ্ভাছ কৰি গ'লোঁ ঘপকৈ দেখি। চেঞ্জমেন বনি আছে, এয়া ফুল। মই অলপ হেল্প কৰি আছোঁ মানে। Now we will felicitate battle by our Assamese Gamsa. ये तो प्रोड्यूसर का आइडिया था, तुम बाद में मिलाऊंगी। Let's have a huge round of applause. चैनल का नाम क्या था इसका? To have with us today. Bye bye.
भाई इतना
साल से नया चेहरा देखना है मैंने शक्ल देखी आज काहे को मारता है रे हम लोगों ने सेम बेड शेयर करा इसलिए इसने देखा क्या बोलेगा तो ये मेरे साथ है बादल, मतलब इंडिया के सबसे मेरे हिसाब से तो सबसे बड़े मूवी मतलब रिव्यू के यूट्यूबर है। मैं मतलब बहुत पहले से इनको देखते आ रहा हूँ भाई, बहुत बड़ा मतलब पहले आपको लेके बस हो गया। इसको सब्सक्राइब मत करना नहीं करेंगे लोग अभी। कर देना थैंक यू ब्रो। চ' গাইজ ফাইনেলি মানে ইভেণ্টটোৰ পৰা বাহিৰত আহিলোঁ। এতিয়া মানে মই বহুত মজা লাগিলে গৈছোঁ, বহুত হাই লেভেলৰ মানে লাইক BNF TV লগ পালোঁ, যিটো বাদল, তাৰপিছত RJ বকেট লিষ্টক লগ পালোঁ, ৰোহিত গগৈ, মানে ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰক লাইক ইমান সন্মুখৰ পৰা লাইক লগ পাই গ'লোঁ। দুইটাৰ লগত কথা পাতিছোঁ, দুইটাক মই ব্লগত শ্বুট কৰিছোঁ, দুইটাৰ লগত হেণ্ডছেক কৰিছোঁ, মানে ফটো মাৰিছোঁ, চব মাৰিছোঁ, মানে হেভি গড লেভেল। আৰু দুইজনৰে বিহেভিয়াৰ, এজনৰ 3 মিলিয়ন প্লাছ ছাবস্ক্ৰাইবাৰ আছে, এজনৰ 1 মিলিয়ন প্লাছ ছাবস্ক্ৰাইবাৰ আছে, কিন্তু হ'লেও মানে ইমান লাইক কাইণ্ড, মানে দুইজন ইমান পলাইটলি ইমান মানে চবৰ লগত কথা পাতিছে, যিও গৈছে চবকে ধুনীয়াকৈ কথা পতা, মানে এনেকুৱা নহয় যে ওচৰত গৈছে কোনোবা ফটো মাৰিবলৈ জাষ্ট ফটো মাৰিছে দি দিছে, নহয়, কথা বতৰা সুধি মেলি ভালকৈ একদম মানে মজাকৈ। আৰু আজি ভিডিঅ'টো ইমানেই, আই হোপ আপোনালোকে ভিডিঅ'টো এনজয় কৰিলে। ভিডিঅ'টো যদি এনজয় কৰিলে তেনে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পিছলৈ মই এনেকুৱা মজা মজা ব্লগ দি থাকিম, গতিকে আজিলৈ বাই বাই।